আপোনালোকে যদি কষ্ট কৰি কিবা এটা বনায় আৰু তাৰ নাম যদি বেলেগে পায় আপোনালোকৰ কেনেকুৱা লাগিব গতিকে আজিৰ ভিডিঅ'ত এনেকুৱা কিছুমান বৈজ্ঞানিকৰ কথা কাটিম যিসকলে নিজৰ আৱিষ্কাৰটো বেলেগৰ পৰা চুৰ কৰি বনাইছিল আপোনালোকে নিজৰ সাধাৰণ জ্ঞানৰ কিতাপতো পঢ়িছিল যে এইটো আৱিষ্কাৰক এইজনে কিন্তু আচলতে কিছুমানে পাব লগা নাম কিছুমান বেলেগে পাই গ'ল তেওঁলোকৰ কাৰণে সঁচাই মোৰ বেয়া লাগিছে গতিকে আজিৰ ভিডিঅ'ত এনেকুৱা কিছুমান আৱিষ্কাৰৰ কথা পাতিম যিবোৰ হয়তো আৱিষ্কাৰ কৰিছিল কিছুমান বেলেগে কিন্তু তাৰ নাম পাই গ'ল কিছুমান বেলেগে গতিকে ভিডিঅ'টো স্কিপ নকৰা শেষলৈ চাই থাকক এইটোৰ আৱিষ্কাৰক কোন গেলিলিও গেলিলি আমি সকলোৱে জানো 1609 চনত তেওঁ টেলিস্কোপ আৱিষ্কাৰ কৰিছিল কিন্তু সঁচা কথাটো হ'ল তেওঁতকৈ আগতে এক বছৰ আগতে 1608 চনত নেদাৰলেণ্ডছৰ বৈজ্ঞানিক হেন্স লিপাৰ্চিয়ে টেলিস্কোপ বনাই উলিয়াইছিল কিন্তু তেওঁৰ লগত পেটেণ্ট নাছিল সেইবাবে গেলিলিও গেলিলিয়ে যেতিয়া এই আৱিষ্কাৰটোৰ বিষয়ে গম পালে তেওঁ এইটোৰ ওপৰত কাম কৰিব আৰম্ভ কৰিলে আৰু তেওঁ যিহেতু ইটালীৰ আছিল আৰু ইটালী যিহেতু ফেমাছ হৈ গ'ল সেইদৰে গোটেই বিশ্বতে ফেমাছ হৈ গ'ল আৰু আজি আমি টেলিস্কোপৰ আচল জন্মদাতা হিচাপে গেলিলিও গেলিলিক জানো কিন্তু তাৰ আচল ক্ৰেডিট যায় হেন্স লিপাৰ্চিক যিসকলে নাজানে পেটেণ্ট মানে কি তেওঁলোকৰ জ্ঞাতাৰ্থে কৈ দিছোঁ যে পেটেণ্ট হ'ল চৰকাৰে লিখা থকা কাগজ যেনে আপুনি যদি এডোখৰ মাটি লয় তেতিয়াহ'লে আপুনি চৰকাৰীভাৱে লিখা থাকিব লাগিব এইটো আপোনাৰ বুলি সেইদৰে তেওঁ গেলিলিও গেলিলিয়ে যেতিয়া বস্তুটো বনাই উলিয়াইছিল তেওঁ চৰকাৰীভাৱে লিখা কৰি লৈছিল পেটেণ্ট বনাই লৈছিল আৰু হেন্স লিপাৰ্চিয়ে এইটো চৰকাৰীভাৱে লিখা বনাই লোৱা নাছিল টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল সকলোৱে নামটো জানে আলেকজেণ্ডাৰ গ্ৰাহাম বেল আৰু 1876 চনত তেওঁ টেলিফোনৰ পেটেণ্ট দিছিল কিন্তু 2002 চনত আমেৰিকাৰ নেশ্যনেল কংগ্ৰেছত এইটো কথা স্বীকাৰ কৰা হ'ল যে আলেকজেণ্ডাৰ গ্ৰাহাম বেল আচলতে টেলিফোনৰ আৱিষ্কাৰক নাছিল টেলিফোনৰ আচল আৱিষ্কাৰক আছিল ইটালীৰ এজন বৈজ্ঞানিক এণ্টনি মুচিও গ্ৰাহাম বেলতকৈ আগতে মুচিয়ে এই টেলিফোনৰ মডেল বনাই ইটালিয়ান আমেৰিকান কোম্পানী এটাক দেখুৱাইছিল আৰু 1872 চনত তেওঁ ৱেষ্টাৰ্ণ ইউনিয়ন কোম্পানী এটাকো ইয়াৰ মডেল পঠিয়াইছিল কিন্তু তেওঁলোকে ইয়াৰ পৰা একো কাম নকৰিলে কিন্তু 2 বছৰ পিছত যেতিয়া মুচিয়ে সেই কোম্পানীৰ পৰা তেওঁৰ গোটেই কাগজ পত্ৰ এইবোৰ ঘূৰাই বিচাৰিলে তেতিয়া তেওঁলোকে ক্ষমা খুজি কৈছিল আমাৰ লগত এইবোৰ নাই গোটেই হেৰাই গৈছে যিহেতু তেওঁৰ কোনো প্ৰমাণ নাছিল সেইবাবে তেওঁ বিপদত পৰিছিল তেওঁ কি কৰিব আৰু তেতিয়া ৱেষ্টাৰ্ণ ইউনিয়ন টেলিগ্ৰাফ কোম্পানীয়ে গ্ৰাহাম বেলৰ লগত লগ লাগি তেওঁৰ মডেলটো মানে উন্নতি কৰিবলৈ লাগি গ'ল আৰু সেই হিচাপে পিছলৈ গ্ৰাহাম বেলে নাম পাই গ'ল টেলিফোন বনোৱাৰ তাৰ কাৰণে মুচিয়ে ইয়াৰ ওপৰত কেছো দিছিল কিন্তু চবতকৈ দুখৰ কথা হ'ল কেছটো চলি থাকোঁতে মুচিৰ মৃত্যু হয় ৰেডিঅ'ৰ আৱিষ্কাৰক কোন সকলোৱে জানে জি মাৰ্কনি কিন্তু আপোনালোকে জানে এজন ভাৰতীয় বৈজ্ঞানিক আছিল যিয়ে জি মাৰ্কনিতকৈ আগতে ৰেডিঅ'ৰ মডেল বনাই উলিয়াইছিল আচাৰ্য জগদীশ চন্দ্ৰ বোস তেওঁ জি মাৰ্কনিয়ে সমসাময়িকভাৱে ৰেডিঅ' ৱেভছৰ ওপৰত কাম কৰি আছিল আৰু জি মাৰ্কনিতকৈ আগতেই তেওঁ কলকাতা প্ৰেচিডেঞ্চি লেবৰেটৰীত ৰেডিঅ' ৱেভছ আৱিষ্কাৰ কৰি দেখুৱাইছিল 1893 চনত নিকোলা টেছলাই ৰেডিঅ'ৰ পাব্লিক ডেমনষ্ট্ৰেশ্যন দিছিল কিন্তু মজাৰ কথাটো 1894 চনত কলকাতা টাউন হলত ৰেডিঅ' প্ৰদৰ্শনো কৰা হৈছিল কিন্তু সেই টেলিস্কোপৰ বৈজ্ঞানিকজনৰ দৰেই ভুল তেওঁ পেটেণ্ট ফাইল নকৰিলে 1896 চনত বোছে লণ্ডনত মাৰ্কনিক লগ পালে তেওঁ গম পালে যে তেওঁ সেই একেই বস্তুৰ ওপৰত কাম কৰি আছে কিন্তু আচাৰ্য জগদীশ চন্দ্ৰ বোছে কেতিয়াও এই বস্তুটো কমাৰ্চিয়েলাইজ কৰিব খোজা নাছিল মানে মানুহৰ মাজত মুকলি কৰি মানুহৰ ব্যৱহাৰৰ বাবে ব্যৱহাৰ কৰিব বিচৰা নাছিল আৰু সেয়াই হ'ল যি হ'ব লগা আছিল 1897 চনত মাৰ্কনিয়ে এইটো কমাৰ্চিয়েলাইজ কৰি দিলে আৰু আজি সকলোৱে ৰেডিঅ'ৰ আৱিষ্কাৰক হিচাপে জি মাৰ্কনিক জানে কিন্তু 1994 চনত পিয়াৰছন আৰু ব্ৰিটিছ বৈজ্ঞানিক এজনে এইটো কথা সাদৰি কৰিছিল যে ৰেডিঅ'ৰ আচল আৱিষ্কাৰক জি মাৰ্কনি নহয় এজেচি বোছে মানে আচাৰ্য জগদীশ চন্দ্ৰ বোস লাইট বাল্বৰ আৱিষ্কাৰক হিচাপে আমি কাক জানো থমাছ আলভা এডিছন কিন্তু জানে এই লাইট বাল্ব বনোৱা আইডিয়াটো বেলেগ এজন বৈজ্ঞানিকৰ পৰাই চুৰ কৰিছিল এজন বৈজ্ঞানিক আছিল নাম আছিল হাইনৰিচ গেবেল তেওঁ লাইট বাল্ব প্ৰথমতে বনাই উলিয়াইছিল প্ৰথমতে কিন্তু 1854 চনত তেওঁৱে এই বস্তুটো এডিছনক বেছিও কৈছিল অতি কম দামত তেওঁৰ আইডিয়াটো কিন্তু পিছত কি হ'ল তেওঁ মৃত্যু হৈ গ'ল কিন্তু মৃত্যুৰ পিছত তেওঁ সেই বস্তুটোৰ ওপৰত কাম কৰিব বুলি তেওঁ সেই বস্তুটো চৰকাৰীভাৱে নিজৰ নামত কৰি ল'লে আৰু তেওঁ সেইটোৰ ওপৰত কাম কৰিলে আৰু সফল হ'ল আৰু আজি সকলোৱে লাইট বাল্বৰ আৱিষ্কাৰক হিচাপে কাক জানে থমাছ আলভা এডিছন আৰু এইদৰে থমাছ আলভা এডিছনে লাইট বাল্বৰ সম্পূৰ্ণ ক্ৰেডিট নিজৰ নামত লৈ ল'লে হাইনৰিচ গেবেলৰ কথা আজি মানুহে নাজানে আমাৰ কম্পিউটাৰবোৰত থকা এটা অতি প্ৰয়োজনীয় বস্তু হ'ল গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ কিন্তু আপুনি যদি ইয়াৰ বাবে বিচাৰি চায় এই বস্তুটো কোনে উলিয়াইছিল আপুনি ইয়াৰ বাবে এপল কোম্পানীটোৱে ওলোৱা বুলিয়ে নাম পাব
কিন্তু এপল কোম্পানীতকৈ আগতে এটা কোম্পানী আছিল যাৰ নাম আছিল জেৰক্স। এই জেৰক্স কোম্পানীয়ে 1981 চনতে গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ প্ৰথমতে ব্যৱহাৰ কৰিছিল। আৰু এইদৰে কোৱা হয় যে ষ্টিভ জবছে জেৰক্স কোম্পানীত কাম কৰিছিল অকল এই বস্তুটো চুৰ কৰিব। কিন্তু পিছত কি হ'ল, এপল কোম্পানীয়ে জেৰক্স কোম্পানীক বহুত টকা দিলে তেওঁলোকৰ পৰা এই বস্তুটো কিনিবৰ বাবে। আৰু পিছত এপল কোম্পানীয়ে পাৰ বুলি এই জেৰক্স কোম্পানীৰ বস্তুবোৰ নিজৰ তাতে ব্যৱহাৰ কৰিব লাগিল। কিন্তু আমি ইয়াতে কথা পাতি আছোঁ আচল আৱিষ্কাৰৰ কথা, গতিকে আচল আৱিষ্কাৰৰ কথা হিচাপে আমি জেৰক্স কোম্পানীক নামটো দিব লাগে। আৰু সেইবাবে জেৰক্স কোম্পানীয়ে ইয়াৰ ওপৰত কেছো দিছিল। কিন্তু পিছলৈ যাই এপল কোম্পানীয়ে কেছটো জিকি গ'ল আৰু আজি এপল কোম্পানীয়ে এই নামটো পাই আছে। গতিকে আজি ভিডিঅ'টো কেনে লাগে জনাব, আৰু ভাল লাগিলে লাইক আৰু বেয়া লাগিলে ডিছলাইক কৰিব। লগতে মোৰ চেনেল যদি নতুন চেনেল ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।